সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া চৰাইদেউ জিলাৰ 400 বিহুৱা বিহুৱতীক প্ৰমাণপত্ৰ আৰু মাননি বিতৰণ। সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া চৰাইদেউ জিলাৰ 400 বিহুৱা বিহুৱতীক প্ৰমাণপত্ৰ আৰু মাননি বিতৰণ অনুষ্ঠানত অসম শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি নষ্টালজিয়া হৈ পৰিল শিক্ষামন্ত্ৰীগৰাকী। উক্ত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন, সাংসদ তপন গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। আমি বিহুক এক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা স্বীকৃতি দিয়াবৰ কাৰণে বিহু বিনন্দীয়া এক মেগা বিহুৰ আয়োজন কৰিছিলোঁ, য'ত 11,000 বিহুৱা বিহুৰীয়া তেওঁলোকে অংশগ্ৰহণ কৰি একেটা দিনতে তেওঁলোকে দুটাকৈ বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ এখন মঞ্চত এখন বাতৰিত একেলগে ইমান মানুহে বিহু নচা আৰু ইমান মানুহে ঢোল বজোৱা। আৰু ইয়াৰ স্বীকৃতি হিচাপে ইয়াক যিধৰণে প্ৰধানমন্ত্ৰীয়ে নিজে উপস্থিত থাকি তেওঁ ক'লে অবিস্মৰণীয়, অদ্ভুত আৰু ইয়ে আছাম হে। আৰু তাৰ কাৰণে এই বিহুৱা বিহুৱতীসকলক অসম চৰকাৰে মানপত্ৰ দিয়াৰ লগতে আজিৰ দিনটোত তেওঁলোকৰ বেংক একাউণ্টলৈ 25,000কৈ টকা মাননি হিচাপে DBT কৰি দিয়া হৈছে। আৰু মই ইতিমধ্যে আজিৰ দিনটোত শিৱসাগৰত, য'ত শিৱসাগৰ জিলাৰ পৰা 805গৰাকী বিহুৱা বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিলে, আৰু চৰাইদেউ জিলাৰ পৰা 400গৰাকী 180গৰাকী বিহুৱতী 120গৰাকী বিহুৱা তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকক মানপত্ৰ আনুষ্ঠানিকভাৱে সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু সাংসদ তপন গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আমি এইখিনি বিতৰণ কৰোঁ। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে।